সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এইকেইদিনত মই বহুত কেইজনে মোক স্ক্ৰীনশ্বট মাৰি মাৰি দেখাইছে এটা পুস্তক লৈ সকলোৱে কনফিউজ হৈ আছে। যিসকলে মানে কি ৰীল দিয়ে বা ৰীলত কিছুমান ইয়ালটিকত কন্টেন্ট কোৱালিটি আহি যায়। চ' তেখেতসকলে ভাবে যে মোৰ ভিডিঅ'টো কপিৰাইট লাগিল। কপিৰাইট লাগিলে ওপৰত দেখাব আপোনাৰ তাত দেখাব যে আপোনাৰ কপিৰাইট লাগিছে নেকি। আৰু যদি তলত কন্টেন্ট কোৱালিটি দেখায় এইটো আপোনালোকৰ কোনো ধৰণৰ ইছ্যু নহয় বা কোনো ধৰণৰ প্ৰব্লেম নহয়। ইয়াত আপোনালোকে যদি কেপচন লিখিব পাহৰিছে, মই এটা চিম্পল দেখাই দি আছো কিহৰ কাৰণে হয়। আপোনাৰ কন্টেন্ট ভিডিঅ' কোৱালিটি কমৰ কাৰণে আহে। ইয়াত লিখিছে কন্টেন্ট কোৱালিটিৰ তলত লিখা আছে দিছ পোষ্ট ৰিচ কুড বি ইম্প্ৰুভ লিখা আছে। তাৰপিছত এনেকে কাৰ্চিনডাল আছে, তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ ৰিজনটো কি সেইটো আপুনি দেখা পাব ভিডিঅ'টোত। চ' মই ইয়াতে ক্লিক কৰিলো। ইয়াতে ক্লিক কৰাৰ পিছত এনেকে আহিব ইউৰ ৰীল ডাজ নট হেভ এ কেপচন। আপুনি ৰীলটোত কেপচনে লগোৱা নাই, সেইকাৰণে এইটো কন্টেন্ট কোৱালিটি আহিছে ইয়ালটিকত। সকলোৰে বেলেগ বেলেগকে আহিব। কোনোবাই যদি কেপচন দিয়ে কাৰোবাৰ ভিডিঅ' কোৱালিটি কম থাকিলে বা হাই থাকিলে তেনেকুৱা ক্ষেত্ৰতো আহিব। বাকী চাউণ্ডত কিবা এফেক্ট থাকিলে চাউণ্ডৰ আহিব। চ' এনেকুৱা বাকী তলৰ কেইটা আছে, এইকেইটা গ্ৰীণ টিক আছে, কিহৰ কাৰণে আহে আপোনালোকে চাই ল'ব পাৰিব। চ' এনেকে তলত কন্টেন্ট কোৱালিটি আহিলে আপোনালোকে কপিৰাইট লগা বুলি ভিডিঅ'টো বা পষ্টটো ডিলাইট নকৰিব, আগতে চাই ল'ব কি আহিছে। চ' আশা কৰো সকলোৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।